Hello viewers, it is Assam channel আপনাক স্বাগতম জনাইছো আপোনালোকে হয়তো বহুতে পৰীক্ষা দিছে APSC CC preliminary 2023 বহুতৰ ভালে গৈছে আৰু ইতিমধ্যে আনসাৰ কিউ প্ৰকাশ পাইছে আৰু বহুতৰ সাগে এতিয়া চিন্তা হৈ আছে যে এক্সাম ক্লিয়াৰ হ'ব নে নহয় আৰু এনেকৈ থাকোতে কিন্তু সময়বিলাক আমাৰ গৈ থাকে নহয় জানো আপোনাৰ চাওক এতিয়া মিলাই চাওক আনসাৰ কিটো যেটো ডিলে ঠিক এটা আইডিয়া লব পাৰে প্ৰিভিয়াস ইয়ার্স পেপারসৰ লগত আপুনি যদি চাই প্ৰায় একে আছে কোৱেশ্চন পেপাৰ সেটটো বহুত বেছি ডিফাৰেন্স নাই গতিকে এবাৰ পোষ্ট অলপ কম কিন্তু যোৱাবাৰ অলপ বেছি আছিল গতিকে অকণমান কাট অফৰ ইফাল হ'ব মই কাট অফলে নাযাওঁ বাৰু গতিকে ওচৰে পাজৰে থাকিব যোৱাবাৰৰ ওচৰে পাজৰে থাকিব লাগে মোৰ মতে কিন্তু বাকি মই এতিয়া বেলেগ এটা দিশলৈ আহিছো যেটো সময় আমাৰ হাতত নাথাকে প্ৰিলিমিনাৰী পিছতে আপোনাৰ প্ৰায় 2 মাহ পাব 2 মাহ সময় পিছতে 2 মাহ হতে এতিয়া ইলেকশনো আছে গতিকে অকমান পিছলৈ যাবগে পাৰে যি নহওক বাৰু আপুনি 2 মাহ বা 3 মাহ সময় হাতত ধৰক তাৰ পিছতে আপুনি মেন্স পৰীক্ষা আপোনাৰ আৰম্ভ হ'ব গতিকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা সময় গতিকে যি সকলে এতিয়া গম পাইছে যে তেওঁলোকে পাস কৰিব গতিকে তেওঁলোকৰ ষ্ট্ৰেটেজিটো এতিয়া হয়তো বহুতৰ আগৰ পৰাই পঢ়ি আছে আৰু কিছুমানৰ হয়তো বাৰু নতুনকৈ দিছে গতিকে তেওঁলোকে এতিয়া লাগে মানে এটা কি কয় দুমুজাত পৰি আছে কি দৰে পঢ়িব কি কৰিব কি নকৰিব গতিকে এটা সময় কৰো এটা আপোনালোকক মানে কি বুলি কম ষ্ট্ৰেটেজি লৈ আহিছো বুলি ক'ব লাগিব গতিকে আপোনালোকে এতিয়া এনসাৰ ৰাইটিং প্ৰেক্টিছ আৰম্ভ কৰক এনসাৰ ৰাইটিং প্ৰেক্টিছ কেনেকৈ কৰিব গতিকে আগৰ পেপাৰ চাওক আগৰ পেপাৰ যেনেকৈ ইউপিএসসি পেপাৰ চালেও হ'ব গতিকে এই কুৱেশ্যনবিলাক চাওক তাক এনালাইসিস কৰক কি দৰে লিখিব লাগে ষ্ট্ৰাকচাৰটো ভালকৈ জানি লওক এটা কুৱেশ্যন আমি লিখাৰ আগতে তাক তাৰ প্ৰথমে আমি কিছুমান কিৱৰ্ড তাতে বিচাৰি ল'ব লাগে এই কুৱেশ্যনটোৰ মাজত এনসাৰটো লিখাৰ আগত গতিকে সেই কিৱৰ্ডটো যদি একো নাজানো আমি সেই কিৱৰ্ডটোৰ ওপৰত লিখিলে আমি নম্বৰ পাওঁ সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু এনসাৰটো লিখাৰ আগত আমি কুৱেশ্যনটো ভালদৰে চাই ল'ব লাগিব তাক কি দৰে লিখিব পাৰি কুৱেশ্যন এনসাৰ কৰাৰ কিছুমান কৌশল আছে গতিকে তাক আমি পইণ্ট ৱাইজ লিখিব পাৰোঁ আৰু আমি তাক আৰু তেনেকৈ ব্ৰেকআপতো লিখিব পাৰোঁ কিন্তু এনসাৰটো লিখাৰ সময়ত আমি কি কৰিব লাগিব তাৰ এটা আৰম্ভণি থাকিব লাগিব তাৰ এটা মেইন যিখিনি বস্তু থাকিব লাগিব আৰু কিহৰ এটা সামৰণি থাকিব লাগে কিন্তু আপুনি জানে যে 150 ওয়ার্ডস 10 মার্ক আৰু বাকি তেনেকৈ গতিকে সময় যথেষ্ট কম সময় আৰু কম শব্দৰ ভিতৰত এটা পাৰফেক্ট এনসাৰ কোনেওটো লিখিব নোৱাৰে কিন্তু বেছি এনসাৰ লিখিব পাৰে গতিকে পাৰফেক্ট নহয় কিন্তু লিখিব পাৰি গতিকে চেষ্টা কৰিব লাগিব সদায় আপুনি কন্টিনিউ এটা প্ৰেক্টিছ ৰাখিব লাগিব জিএস পেপাৰবিলাক তেনেকৈ ভাগ কৰি লওক সময় অনুসৰি আপুনি এনেকৈ যদি ফ্ৰী টাইমত যদি ঘৰতে থাকে ওয়ার্কিং পার্সোনালও বেলেগ কথা যদি ঘৰত থকা মানুহ তেতিয়াহলে আপুনি কি কৰিব পাৰে তিনটা পেপাৰ ভাগ কৰি লওক আগবেলা তিনটা তেনেকৈ পিছবেলা তিনটা আৰু তেনেকৈ নিজৰ সুবিধা অনুসৰি ভাগ কৰি লওক পেপাৰ কিখন আৰু এছে ক্ষেত্ৰতো তেনেকৈ আপুনি সদায় নহলেও সপ্তাহত দুখনকৈ এছে লিখাৰ চেষ্টা কৰক এছে বিলাকো তেনেকৈ আগৰ পেপাৰবিলাক চাওক ইউপিএসসি জি এছে আহিছে বা তেনেকৈ আপোনাৰ দৃষ্টি আইএএছ চেনেলটো যদি চাই তাতো আপুনি কিছুমান আগৰ এছে পাব ইউটিউবত যদি এনেকৈ এছেবিলাক আপুনি আগৰ পেপাৰৰ পৰা যদি এনেকৈ লিখিও দিয়ে তাৰ পৰা ধুনীয়াকৈ এনালাইসিস কৰি পেলাই কেনেকৈ লিখিব লাগে সেই কৌশলখিনি তাত লিখা দিয়া থাকে গতিকে তাৰ পৰা আয়ত্ত কৰক বস্তুবিলাক আৰু প্ৰেক্টিছ কৰক গতিকে যদি কৰি যায় তেনেকৈ সহজ হৈ যাব আৰু প্ৰেক্টিছ নকৰাকৈ বস্তুবিলাক কিন্তু সেট নহয় গতিকে পৰীক্ষা হলত অলপ আমাৰ লিখাৰ খেলিমেলি হ'ব গতিকে আপোনালোকে সময়খিনি সদুপয়োগ কৰক আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰিব বুলি মই আশা কৰিছোঁ কাৰণ তেনেকৈ যদি প্ৰেক্টিছ কৰা নাযায় বস্তুবিলাক থাকি যাব সময়ত আপুনি ক্লিয়াৰ কৰিব নোৱাৰিব ভাল এনসাৰ নহ'ব এইটো নহয় যে এদিনতে আপুনি ভাল কিবা এটা এনসাৰ লিখিব পাৰিব প্ৰথম দিনা আপোনাৰ বেয়া হ'ব দুদিনমান লাগিব তেনেকৈ আৰু তেনেকৈ দি থাকক এনসাৰবিলাক আপুনি টেষ্ট সিৰিজ জয়েন কৰিব পাৰে কাৰোবাৰ এনেকুৱা কোচিং চেনেল আপোনাৰ ইনষ্টিটিউটৰ নকৰিলেও নিজেও আপুনি সেই আগৰ কুৱেশ্যনবিলাকে আপুনি নিজৰ ভাষাত চেষ্টা কৰক আৰু ডেফিনেটলি এটা ভাল মানে এটা এনসাৰ হ'ব আৰু নোট মেকিঙৰ সময় বুলি মই নকওঁ এতিয়া নোট মেকিং কৰি থকা সময় নহয় এতিয়া যি বনালে বা যি কৰিলে সেয়া হৈ গৈছে এতিয়া মাত্ৰ আপুনি তাক মানে হাতে কামে কৰিব লাগে আৰু শেষ কৰিব লাগে শেষৰ ফালে যেহেতু আহি পৰিছে পৰীক্ষাটো মেন্স পৰীক্ষা ডেট হয়তো অলপ দিনৰ পিছত ৰিজাল্টৰ পিছতে আহিয়ে যাব গতিকে এই সময়খিনি একদম সৎ ব্যৱহাৰ কৰক সৎ ব্যৱহাৰ কৰিলে আপুনি উপকৃত হ'ব মই জাষ্ট ইমানেই কৈছোঁ আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ
ভাল হওক সকলোৰে ধন্যবাদ